Hello guys, so আজি মই বহুত দিনৰ মূৰত ওলালো দিয়া নাছিলো vlog because মোৰ exam চলি আছিল MCom first semester final exam মোৰ তো finally মোৰ exam শেষ হ'ল আৰু আজি মই এটা vlog এটা দিম আৰু আপোনালোকে চাই থাকক I hope মোৰ ভিডিওটো চাই আপোনালোকে খুবে ভাল পায় আৰু আজি এনজয় কৰে মোৰ ভিডিওটো চাই so এতিয়া গৈ আছো হোষ্টেলৰ পৰা ওলালো ওলাই পেলাই এতিয়া গৈ আছো আৰু আজি মই আপোনালোকক দেখাব কি ওলাইছো যে আমাৰ আজি NSS camp start হ'ব BODOLAND University summer camp টো আমাৰ হোৱাই নাছিল মানে ছাৰতে কৰো বুলি কয় কৰিবই পৰা নাছিল সিনিয়ৰ এক্সাম হল আৰু মাজতে লগ মানে কৰোনাৰ কাৰণে 10 days বন্ধ দিছিল তো ফাইনালি সবৰে এক্সাম শেষ হ'ল আৰু আজি আমাৰ day 1 start NSS summer camp তো তাকে আজি আপোনালোকক তাৰে অলপ মোমেন্ট শেয়াৰ কৰিম আৰু আপোনালোকে চাই খুবেই ভাল পাব এতিয়া মই লাইব্ৰেৰীৰ ওচৰলৈকে গৈ আছো তাতে আমাক মানে ড্ৰেছ দিব তো তাতে আমাক টি-শাৰ্ট চাগে দিব আৰু তো তাইলৈকে গৈ আছো এতিয়া বাছত যাম এতিয়া আৰু আমি এটা গাঁও এখনত যাম এইটো এই গাঁওখনত আমি সাৰ্ভে কৰিম মানে তাতে এখনত যাম আৰু এতিয়া ফ্ৰেণ্ডৰ লগত আমি ফাইনেলি গাঁওখনত আহি পালো ইয়াতে ওচৰতে কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ ওচৰত এতিয়া গৈ আছো এতিয়া অলপ বহিছো আমাৰ মিটিংটো শেষ হৈছে মিটিংটো শেষ হ'ল আৰু এতিয়া আমি গাঁৱৰ আন্টিবোৰৰ লগত অলপ কথা পাতিব বহিছোঁ আৰু মই বড়োটো ইমান নাজানো বড়ো লেংগুৱেজটো চ' মোৰ ফ্ৰেণ্ডছ কেইজনীক অলপ ইণ্টাৰেক্ট কৰিছোঁ সিহঁতৰ আন্টিবোৰৰ লগত আৰু মিটিংটো আমাৰ অলমষ্ট শেষ হ'ল আজিৰ কাৰণে day 1ৰ কাৰণে শেষ হ'ল আজি আমাৰ ইণ্ট্ৰ' টাইপ হৈছিল আৰু ইণ্ট্ৰ' টাইপ হ'ল আৰু ভালে লাগিল ইণ্ট্ৰডাকশ্যন হ'ল অলপ ছাৰহঁতৰ লগত এতিয়া আন্টিবোৰৰ লগত অলপ কথা পাতোঁ video my friend আমি ফাইনেলি লাঞ্চ কৰিলোঁ ইয়াতে বিৰিয়ানী খোৱালে আমাক আৰু ডিপাৰ্টমেণ্টত খালোঁ তো আমাৰ কমাৰ্চ ডিপাৰ্টমেণ্টতে খোৱালে আৰু মই কমাৰ্চ ডিপাৰ্টমেণ্টৰ ন তো সেইকাৰণে আমাৰ বুলি কৈছোঁ আৰু এতিয়া অলপ ৰেষ্ট লৈ আছোঁ এতিয়া আৰু এটা আফটাৰনুন এটা ছেশ্যন আছে সেই ছেশ্যনটো কৰি আমাৰ শেষ হ'ব ৰুম পালোঁ আৰু মই আশা কৰোঁ আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পায় আজি মই ভিডিঅ'টোত এইটোৱে দেখাব বিচাৰিছিলোঁ NSSৰ ছামাৰ কেম্প বা স্পেচিয়েল কেম্প সেনেকুৱা কেম্পবোৰ কেনেকুৱা টাইপ হয় আৰু আমাৰ কেম্পটো টোটেলি ভিলেজ এৰিয়াত হৈছে মানে আমি ইউনিভাৰ্চিটিৰ পৰা আমাক ৰাতিপুৱা বাছতকৈ লৈ গৈছে আৰু ছাৰহঁতে ফাৰ্ষ্ট আমি লাইব্ৰেৰীৰ বিল্ডিঙত গৈছোঁ তাতে আমাক যোনে ড্ৰেছ পোৱা নাছিল সিহঁতক আৰু ড্ৰেছখিনি দিছে কাৰণ 30 তাৰিখে আমাৰ যিটো মিটিং হৈছিল তাতে বহুত ষ্টুডেণ্টছ অহা নাছিল চ' সিহঁতে অহা নাই কাৰণে সিহঁতৰ ড্ৰেছবোৰ পোৱা নাছিল কাৰণে মানে এতিয়া সিহঁতৰ ড্ৰেছবোৰ ৰাতিপুৱা আৰু ডিষ্ট্ৰিবিউট কৰাইছে বাৰু বহুত ষ্টুডেণ্ট সেইদিনাখন মিটিঙত আছিল 30 ষ্টুডেণ্ট হা আজি আমাৰ এবভ 50 হৈছে এনেকুৱা তাৰে পিছত আমাক লাইব্ৰেৰীৰ পৰা আমাক ড্ৰেছখিনি ডিষ্ট্ৰিবিউট কৰি যোনে পোৱা নাই সিহঁতক আমাক তাতে এখন ওচৰতে গাঁও এখনত লৈ গৈছে তাতে আমি মানে কালিৰ পৰা আমাৰ তাতে ছাৰ্ভে ষ্টাৰ্ট হ'ব আজি জাষ্ট আমাৰ এনে এটা মিট আপ মানে হ'ল আৰু আজি যে তাতে মানে আমাৰ ইণ্টাৰেকশ্যন হৈছে চব গাঁৱৰ মানুহবোৰৰ লগত আৰু সিহঁতৰ ইণ্ট্ৰডাকশ্যন টাইপ হৈছে আমাৰো চিনাকি লৈছে সেনেকুৱা আৰু তো তাতে আমাৰ এছিষ্টেণ্ট প্ৰফেচাৰ মানে বেলেগ ডিপাৰ্টমেণ্টৰ গৈছে HOD মেম গৈছে HOD ছাৰ সেনেকৈ তো সিহঁতে মানে স্পীচ দিছে সিহঁতে তেওঁলোকক মানে অলপ কেম্পটোৰ মানে বিষয়ে অলপ কৈছে তো ভাল লাগিছে খুবেই আৰু মোৰ এইটো ফাৰ্ষ্ট কেম্প হয় BODOLAND ইউনিভাৰ্চিটিত NSS কেম্প আগত মই বেচেলাৰ ডিগ্ৰী মই গুৱাহাটী কলেজৰ পৰা কমপ্লিট কৰিছোঁ ন BCom তো তাতে কিন্তু মই কেম্প কৰিছোঁ বহুত আৰু অপৰচুনিটি দিছে মোক তেনেকৈ বহুত কলেজৰ পৰা চিলেক্ট কৰি মোক বহুত কেম্প এটেণ্ড কৰাইছে তো তেনেকৈ থেংকছ টু দ্য ছাৰ মানে
তো আজি কিন্তু মই ইয়াতে ইউনিভাৰ্চিটিত মানে কিন্তু ফাৰ্ষ্ট কেম্প হয় এইটো মোৰ ইউনিভাৰ্চিটিত মানে বড়োলেণ্ড ইউনিভাৰ্চিটিত তাতে NSSৰ ফাৰ্ষ্ট কেম্প আৰু মাজতে মই এটা কেম্প মানে যাব ওলাইছিলোঁ চিলেক্ট হৈছিলোঁ মই ইয়াৰ পৰা নেশ্যনেল ইউথ ফেষ্টিভেল কিন্তু তাতে মানে কি হ'ল কেম্পটো টিকেট চিকেট হৈ গৈছে ইয়াতে অকল এটা মেল আৰু এটা ফিমেলৰ মানে মই চিলেক্ট হৈছিলোঁ আৰু মেলটো এটা হোষ্টেলৰে আছিল তেওঁ তো পল চায়েন্স ডিপাৰ্টমেণ্টৰ আছিল তেওঁ চিলেক্ট হৈছিল আৰু মই চিলেক্ট হৈছিলোঁ তো তাৰপিছত আমি দুজনে যাব ৰেডি আৰু কিন্তু মানে লাষ্টত কেঞ্চেল হৈ থাকিল কেম্পটো কৰোণাৰ কাৰণে তাৰপিছত অনলাইন হৈছে কিন্তু অনলাইন চাৰ্টিফিকেট ওলাইছোঁ তো কিন্তু কেম্প এটেণ্ড কৰা বড়োলেণ্ড ইউনিভাৰ্চিটি এইটো ফাৰ্ষ্ট কেম্প আৰু আজি খুবেই ভাল লাগিল কেম্প কৰি আৰু অলপ নতুন এটা এনভাইৰনমেণ্ট মানে পাইছোঁ মানে এনেকৈ মই কোকৰাঝাৰত অহাৰ পৰা ক'তো এনেকৈ ফুৰিব যোৱা নাছিলোঁ তেনেকৈ এক্সাম ছেশ্যনেল ফাইনেল সেনেকৈ গ'ল আৰু প্ৰগ্ৰেম কিবা কৰোঁতে গ'ল তো আজি এনেকৈ ফুৰা টাইপো হ'ল তাতে গাঁৱৰ মানুহবোৰৰ লগত লগ হয় আণ্টিবোৰৰ লগত কথা পাতি ভাইটি ভণ্টিবোৰৰ লগত কথা পাতি বহুত ভাল লাগিল আৰু এটা কথা নতুন ফ্ৰেণ্ডছো বনালোঁ কাৰণ আমি বহুত ডিপাৰ্টমেণ্টে আমি কিছুমান মানে কথাই নাপাতিছিলোঁ এনেকুৱা হৈছিল ন তো মানে লগ নাপাওঁ ন কাৰণ এতিয়া কেম্পত চব ডিপাৰ্টমেণ্টৰে আহে তো লগ কৰা যায় আৰু এনে আমাৰ কমাৰ্চ ডিপাৰ্টমেণ্ট এনেকৈ থাকোঁ ন তো সিহঁতৰ লগত আৰু নতুন মানে বণ্ডিং এটা হ'ল আৰু কিছুমান ফ্ৰেণ্ডৰ লগত তো ভাল লাগিল আৰু খুবেই আজি কেম্পটো কৰি আৰু আজি মোৰ এই ডে 1টো খতম হ'ল বহুত টায়াৰ্ড মোৰ ফেচটোত দেখিছে চাগে যোৱাতে কেনেকুৱা হৈ আছিলোঁ বাকী মোৰ ভিডিঅ'টো চাই আপোনাৰ আশা কৰোঁ খুবেই ভাল পায় আগলৈকে মোৰ ভিডিঅ'বোৰ আপোনাৰ লাইক কৰি যায় কমেণ্ট কৰি যায় আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মই চেষ্টা কৰিম ভাল ভিডিঅ' দি যাব আৰু চাই থাকক আপোনালোকে